তলেহে নজ্বলে বেছিকে নিদিবি মৃদুল অহা কথা আছিলে কি হ'ল অহা নাই যে হে এই সি 5 মিনিট 10 মিনিটকে সি থাকে ইটো আড্ডাত বহি আছে নেকি ঠিক নাই কিহৰ আড্ডা আকৌ কথা কলি তাক সিটো আড্ডা মই আকৌ পিঠা আড্ডা হ'ব বুলিহে মই আহিলো ইয়াত পিঠা চলিব যে এইটো ইয়াত আজি চলিব এইটো নচলে মানে লগত চাহটো তই লাল চাহটো লৈ আহিবি আদা দি পেলাই সি সিটো চাহত বহি আছে মই তেনেকালে যাম আড্ডাত মই ইমান দিন নাছিলোৱে তহঁতক লগ পাম বুলি আহিলো আজি পিঠা আড্ডা বুলি কাইলে কথা বেলেগ পৰহিলে কথা বেলেগ ন সেইটোৱে এই চা না কালি কিমান কষ্টকে এইখিনি বনাব লগা হৈছে সেই সৰু সৰু পোৱালিকেইটাই হেল্প কৰিলে বুলিহে বাকীকেইটা আমাৰ ইটো খালী ঘৰ বনাবি বুলি ক'লো বোলে পইচা দিম সিটোক বোলে কৈছে পইচা দিম পইচা দে খানা খাবলৈ কিন্তু আহিব কিন্তু ঘৰটো বনোৱাতে কাৰো এতিয়া পিঠা এতিয়া মই পিঠা আনিবলৈ গ'লে মায়ে চাটনা আনিছে বুলি ক'ব তহঁতে আকৌ পিঠা খাম বুলি কয় এতিয়া পিঠা চাকনা মাক চাকনা বুলি নহয় মা কৈ পিঠা দে আড্ডাত বহিব যাব আমাৰ ঘৰলে বৌ যাবি নহয় এতিয়া নাযাওঁ এতিয়া আকৌ মৃদুল আহি যাব পাৰে ঘপককে ন আকৌ বাবুলিহঁতো বিশাল পাণতলে মই পিঠা হয় বেগটোত আছে উলিয়াই লওক নালাগে তহঁতৰ ঘৰৰ পৰা আনিবলৈ আৰে বাবা মই আমাৰ ঘৰৰ পৰা অনা কথাটো কোৱা নাই নহয় মই বেয়া নাপাওঁ না সেইটো কোন মাঘৰ বিহু আহিল পিঠা ক'ত পিঠা আনিছ তোৰ ভাগৰ কেইটা ক'ত সেইটো ঢোল পেঁপা বজিল মইনা ঢোল পেঁপা বজিল ভাগিব চেক কৰি লওঁ কিবা আছে নেকি এইবিলাক কিন্তু আজি ইয়াত নহ'ব দেই তুমি আজি বেয়া কাম কৰিলা মই নাই আজি আহিছো অতদিনৰ মূৰত তহঁতে আকৌ এইবিলাক কৰিলে কোনে খাইছে কি বাহিৰতে খাই নাই মই বাহিৰতো খোৱা নাই মাংসৰ বিহু আৰু গানটো গালে তহঁতে খাইছো বুলি ভাব নেকি কিয় তই আড্ডাত নাছিলি জানো এনেই অকণ ভৰিটো পাক খাই যাব পাৰি সেই বুলি মই খাই আহিব পাৰো আজি অকণ ঢোল চোল বজালি চাগে ন বিহু বুলি পিঠা খাম বুলি আহিছে পিঠা নানাই তই পিঠা আছে তই যে নানিলি ফোন মাৰি আছে মই এজেগাৰ পৰা আহিছো এইটো প্ৰসাদ চেনি দিয়া শুন ডাঙৰ কথা এটা শুন মই কি ভাবিছো ন কাইলে আমাৰ ঘৰতে বহিবি নেকি তহঁতৰ ঘৰত কাইলে নহয় কাইলে মোৰ প্ৰগ্ৰেম আছে কাইলে নোৱাৰিম হেৰি কৰ পৰহিলে খানা এটা খুৱাই ভাল গোটেইকেইটা মিলি খাম অগ্নিক এতিয়াও দিবলৈ আছে নেকি অগ্নিক দিলো তুমি এতিয়া অগ্নিলৈ আছা খালি কালি এয়া ঘৰ কেনেকে বনাইছো সুধিছ জানো এবাৰ শেষ কৰিলি আৰু নাই পৰম্পৰাটো কিন্তু ৰাখিব লাগিব দুই একে নোৱাৰিলে নাই কিন্তু দুটা এটাইতো ধৰিব লাগিব 2টা বজাত বাহঁতলৈ গৈছো ৰাতি হস্পিটালৰ পৰা বুবু তই তিল পিঠা লৈ আহিছো কিয় বেয়া পাওঁ খজুলি আছে তিল পিঠাটো কথা খজুলি আছে তোমাক অৰ্পণ প্ৰথম মোৰ ফালৰ পৰা বিহু বুলি দিছো আৰু দেই ভোগালী শেষটো দি দিয়া গা বিষ চাহ বিষ চব মোক নাইকিয়া কৰি দিয়ে আয়ো দেহি তেওঁ খজুলি আছে তিল পিঠা খাব পৰা চাউল খালে বৰ পিঠাও আছে এই বৰ পিঠা নিদিওঁ মই ভাল পাওঁ সেইটো বিহু বাৰু আপুনি বুলি তই দিলি নাই তোক একদম সঁচাই কৈছো হা তই এইটো কৰিবি কিন্তু মংগলবাৰে যে খানাটো কৰিবি দেই কোনো মিছ নকৰিবি ঘৰত নহয় আমাৰ হালিঘৰতে হৈ যাওক পিঠা কোনে খাব হালিঘৰত হলে কি হয় তিল পিঠাখন খাবি না বহিলা না বিন্দাস তিল পিঠা খাবি না তিল পিঠা খাম তিল পিঠা কথা এটা শুনি ল বাবুলি নাহিলে ন বাবুলি নাহিল ফোন কৰিছিল মামু কৰে মামু আহিব ফোন কৰিছিল ন তোক আমি দীপুদাহঁতৰ ঘৰত থাকোতে অথনি আছিলে মইতো গুচি আহিলো তই কলে গৈছিলি তই দীপুদা ঘৰৰ পৰা অহাৰ পাছত কলে গৈছিলি গৈ ঘৰতে আছ সেইকাৰণে মানে জিভাখন মানে ইফালৰ পৰা সিফাল হৈ গৈছে ৰচোন পাপু চাহ বনাবলৈ কৈছিলো মই চাহ আনিব চাগে এই চাহৰ লগত খাম এই হেৰি আহিব নাই মাধুৰ্য আহিব নাই আহিব মামু এটা কথা কি জানো বিহু নলগা হ'ল ন এই ছ'চিয়েল মিডিয়াত সোমাই থাকিলে কিবা বিহু লাগি থাকে তাৰপৰা ওলাই আহিলে বাহিৰত জিৰ' নহয়
আমাৰ সংস্কৃতিবিলাক যে মই কৈছোঁ কেইদিনমান পাছত ধোঁৱা চাঙত উঠিব তাকে মই ইমানেই ক'লোঁ বঙালীয়ে খানাটো আমাৰ আজি নহ'বই ন আঁকোৱালি লৈছে বাপা আহা পাই বহুত ঠাণ্ডা পৰিছে ঐ জুই জ্বলা ভালকে তুমি যে আপুনি ক'লা পিঠা আনিছে নাই পিঠা মই তোক কৈছিলো না আনিলি নে মোলেও মইতো মই লৈ নোৱাৰো পটককে কি মানে অকমান হেৰি তুমি হয় অ'। পিঠা বুলিও তুমি কিবা এটা লৈ আহিব পাৰা ন তথাপিও দুটা আনিছো কি মাৰি কৰি কি পিঠা বৰ পিঠা আনিছ তই ভাল পাৱ নহয় খাবি জানো মই ধৰিয়ে আছো অঁ ঠিকে আছে বাৰু এওঁ আজি পিঠা খাবলৈ অহা নাই এওঁ মোজন বেলেগ আছে কিন্তু আজি দেই পাপু আকৌ চাহ কিয় বনাব এলাও কৰিছ আজি মই ইয়াত সোমাবলৈ হেত কোনে খাইছে মোচন দেখিলেই লাগে তেনেকুৱা মই ৰৈহে আছো এনেকে 20 টকা তথাপিও গাত গৈ জেগা দেখে মোকেই আৰু 20 টকা এটা আছে কিয় তোৰ 20 এই টকা ইয়াত এইবিলাক কথা পাতিব নাপায় তোৰ 20 টকা আছে তোক দেখোন অথনিও 50 টকা দিছো 20 30 60 হ'ল সন্ধিয়া ওলাই 20 গৈছিলো টকা আমি মিলাম দেউতাক দিয়া নাই 50 টকা মই ইয়াত নাখাওঁ মই ইয়াত নাখাওঁ পইচা গছ থকা বিহু বুলি যে কৈছ যে চাহ তই এইখিনি আছোন ইয়াত নেখোৱা ইয়াত খাই আহি অটপালি কৰি থকা কথাটো এডাল নুগুন্ধাই অ' মন দিলে বুজিছা হে নাই দিয়া ইয়াত নোখোৱা আৰু বেলেগত খাই আহি ইয়াত অটপালি কৰা কথাটো একেই। একেই হয় তাৰ সলনি ইহঁতৰ ঘৰতে খাই দিওঁ একো জেং নাথাকে মানে তই ঠিক হৈ থাকিবি অ' আৰু পিছদিনাখনি আৰু মাকে তোমাক লগাই দিব তই খেলি মেলি কৰি মই গম পাইছ নাই জেং সেইটো ভয় এটা থাকে মানে ইয়াততো ভয় চয় একো নাই আৰু শুন আমি ইয়াত সৰু সৰু ল'ৰা ছোৱালীকেইটালৈ খানা এটা খাম আৰু সিহঁতক মানে সিহঁতৰ লগত আমি এইবিলাক কোনো কাৰণত নেদেখাওঁ নাই, নাই, এইবোৰ সিহঁতক নাখাওঁ আমি মই। আমাৰ কাৰণ culture-টো- সিহঁতক আমি এই বস্তুটো বনোৱা দেখুৱাই দিলোঁ কাৰণে আজি সিহঁতে এই বস্তুটো কৰিলে যদি এই বস্তুটো খোৱা দেখুৱাই দিয় আকৌ ইয়াতে আকৌ সিহঁতে সেইটো কৰিব সিহঁতে নেক্সট টাইম সেইটো কৰিব অ' এটা তো পিঠা সেইকাৰণে মনত ৰাখিবি পিঠা খাবি পিঠা পুৰা খা তেওঁ মানে কোনো হেৰিয়ে নাই এই পাপুটো ক'লে গ'লো চাহ আনিবলৈ ক'লো এটা খাব নোৱাৰি পিঠাবিলাক ফুটাই ফুটাই সেইডাল গ'লগে চাগে ঘৰ গ'ল ক'ত আহি গ'ল পিঠা খাওঁ তই সেইটোকে কৰো দে চবেই দে, 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 ল। নাই নাই বৰপিঠা নাপাওঁ নাই, নাই, নাই। ঐ, তিল পিঠা এটা খালোৱেই। আৰু ঐ, বৰ বৰ পিঠা পিঠা বনাবলৈ বনাবলৈ ঐ এটা কথা লোৱা, লোৱা, লোৱা। চেছ কৰ চাৰিটা ল গোটেই সোপা নলবি তই এটা ল তই এটা লচোন অ মই ধোৱা পাছত মেনেজাৰটোহে একো নাই। পোৱা নাই হাৰে ঘৰত কি খাবি Cheers. পুৰা পাপুলেটো থৈ দিছো দেই পাপুলেটো থৈ মই দিছো খাম মই খাম এই পাগল নে এই পিঠা এটা থৈ দিব ঐ, থৈ দে, বা। তিলপিঠা নলওঁ। চাহ বনাবলৈ গৈছো দেই কিবা কথা নাথাকিব বেয়া কথা হ'ব নালাগে বৰপিঠাটো ভালেই লাগিছে লেকিন পাণ মছলা দুটামান দি দিয়াহেঁতেন আৰু পাণ মছলা কিয় নিদিয়ে তাত পাণ মছলা দিলে তই খাবি না প্ৰসাদলৈ কলম খাই চাওঁ খাইছা ঐ টেষ্ট আছে খাইছোন খাচোন খা তোৰ মুখত এতিয়া তই যি টেষ্ট পাবি বাৰু যি কি নহওক বাপুৱে চাহ আনিব এতিয়া আমি অকল সময় মনে মনে থাক বুজিছ এই নহ'লে কিবা ওচৰ চুবুৰীয়া মানুহ ঘৰতে বহে না। পিঠা খোৱা নিয়মটো হ'ল আৰু হৈ গ'ল দেই মই এটা কথাহে ভাবিছো কি গাটো কিবা এটা ভাল লগা নাই অ', ঠাণ্ডা বেছি লাগিছে মোকো কৈ আছো তাতে বিহু বতৰ বাহিৰলৈ যাওঁ নেকি এপাক ব'ল বাহিৰতে বাহিৰত বহি কিবা কুঁৱলী পৰিছে নাযাওঁ মই সেই ব'ল দোকানৰ পৰা আহোঁগৈ অকণমান হেৰি কৰি দিওঁ কি কৰিবি ইয়াততো পিঠাটো হৈয়ে গ'ল সিটো অকণমান নিয়ম এটা কৰি আহোঁ ব'ল গোটেইকেইটাই। ঠাণ্ডা বতৰ ভাল লাগিব এইটো আমাৰ এই নাই নাই পিঠা দি নাখাওঁ তোক পিঠা দি অফাৰ দিছো মোৰ ভাগৰটো লগত মোৰ মনৰ কথা ক'লি অ' নাখাওঁ নেকি? মই হ'ব দে, মনৰ ব'ল, কথা ব'ল। কৈছো তই মোক নোৱাৰিবি। মোৰ মনৰ কথা নহয় ইয়ালৈ নাহো মোৰ মনৰ কথা কৈছো কৈছো শুন না ঐ, এটা কথা কিন্তু যেতিয়া যি মনৰ কথা ক'লে আৰু কিন্তু আকৌ ইয়ালৈ নাহো আৰু আহিলে কথাটো বেয়া হৈ যাব খাই কৰি ইয়াত নোসোমাওৱেই এইফালে ব'ল আকৌ। জুইচন মোৰ নিচা লাগি গৈছে বে ব'ল, ঐ জুইচন নিচা লাগি গৈছে প্ৰসাদ চসাদ এনেকে থাকিব নে ঐ, হ'ল এইখিনি গোটাই দেচোন গোটাই দে মোৰ এইবিলাক নাপায় ঐ ঐ কুকু মোৰ মায়ে খাব সেইটো ন এইটো যাতে ভৰাই লচোন তাতো দিয়াই ল'ম লাগিলে লাগিবই বাৰু পিঠাকেইটা লৈ যাক কবি মায়ে নাখায় তিল পিঠাকেইটা থৈ দিওঁ তিল পিঠাকেইটা সেইটো ভৰাই দিয়াচোন সেইটো ভৰাই দিয়া এই পাতখন ইয়াতে ভৰাই দিওঁ আৰু ঐ পাপু লাল চাহ হাহালে বুবু ওপৰ লাল চাহ আমি বেলেগ লাল চাহটো খাই আহি যাম ব'ল সি আকৌ পাপুৰ লগত ব'ল, ব'ল, নকৰি ব'ল, থাকিলে লাভ নাই, ব'ল। পাপু চাহ এডাল এনেও মানুহ ধুত আৰু সেইকেইটা কেইটা বজোৱাই ঠিক নাই বুজিছ নাই ব'ল আহ পইচা নাই দেই মোৰ
পইচা দেখা যাব ব'ল কিবা এটা কৰি মিলাম আৰু টিং টং